হেল্ল' বন্ধুসকল, আজি আমি শিকিম ৱাটাৰ এনিমেল নেমছ মানে পানীত থকা জীৱ-জন্তুৰ নাম। এইটো হ'ল পেঙ্গুইন। পেঙ্গুইনক আমি ইংৰাজীত কওঁ পেঙ্গুইন। পেঙ্গুইন মানে পেঙ্গুইন। এইটো চোৱা পেঙ্গুইন। এইটো হ'ল অক্টোপাছ। অক্টোপাছক আমি ইংৰাজীত কওঁ অক্টোপাছ। অক্টোপাছ মানে অক্টোপাছ। এইটো চোৱা অক্টোপাছ। এইটো হ'ল জেলিফিছ। জেলিফিছক আমি ইংৰাজীত কওঁ জেলিফিছ। জেলিফিছ মানে জেলিফিছ। এইটো চোৱা জেলিফিছ। এইটো হ'ল সাগৰীয় ঘোঁৰা। সাগৰীয় ঘোঁৰাক আমি ইংৰাজীত কওঁ চি হৰ্চ। চি হৰ্চ। চি হৰ্চ মানে সাগৰীয় ঘোঁৰা। এইটো হ'ল তিমি মাছ। তিমি মাছক আমি ইংৰাজীত কওঁ ৱেল। ৱেল। ৱেল মানে তিমি মাছ। এইটো হ'ল তিমি মাছ। এইটো হ'ল শাৰ্ক। শাৰ্কক আমি ইংৰাজীত কওঁ শাৰ্ক। শাৰ্ক। শাৰ্ক মানে শাৰ্ক। এইটো হ'ল শিশু। শিশুক আমি ইংৰাজীত কওঁ ডলফিন। ডলফিন। ডলফিন মানে শিশু। এইটো চোৱা ডলফিন। এইটো চোৱা তৰা মাছ। তৰা মাছক আমি ইংৰাজীত কওঁ ষ্টাৰফিছ। ষ্টাৰফিছ। ষ্টাৰফিছ মানে তৰা মাছ। এইটো হ'ল কেঁকুৰা। কেঁকুৰাক আমি ইংৰাজীত কওঁ ক্ৰেব। ক্ৰেব। ক্ৰেব মানে কেঁকুৰা। এয়া চোৱা কেঁকুৰা। এয়া হ'ল স্কুইড। স্কুইডক আমি ইংৰাজীত কওঁ স্কুইড। স্কুইড। স্কুইড মানে স্কুইড। এয়া চোৱা স্কুইড। এয়া চোৱা চিল। চিলক আমি ইংৰাজীত কওঁ চিল। চিল। চিল মানে চিল। এয়া চোৱা চিল। এয়া হ'ল ৱালৰাছ। ৱালৰাছক আমি ইংৰাজীত কওঁ ৱালৰাছ। ৱালৰাছ মানে ৱালৰাছ। এয়া চোৱা ৱালৰাছ। এয়া হ'ল ক্লাউন ফিছ। ক্লাউন ফিছক আমি ইংৰাজীত কওঁ ক্লাউন ফিছ। ক্লাউন ফিছ। ক্লাউন ফিছ মানে ক্লাউন ফিছ। এয়া হ'ল সাগৰীয় কাছ। সাগৰীয় কাছক আমি ইংৰাজীত কওঁ চি টাৰ্টেল। চি টাৰ্টেল। চি টাৰ্টেল মানে সাগৰীয় কাছ। এয়া হ'ল ষ্টিংৰে। ষ্টিংৰেক আমি ইংৰাজীত কওঁ ষ্টিংৰে। ষ্টিংৰে মানে ষ্টিংৰে। এয়া হ'ল কুচিয়া। কুচিয়াক আমি ইংৰাজীত কওঁ ইল। ইল। ইল মানে কুচিয়া। লাইক, সাবস্ক্রাইব।